चिराङाव फिन हाग्रानि मैदेरनि उदखारजों सासे सुबुंनि जिउ खहा। चिरां जिल्ला रुनिकाटा फरेस्ट रेन्जनि सिङाव थानाय भारत भुटान सिमना आइ पालु गामिनि थागिबि मलय सूत्रधर मुंनि 60 बोसोर बैसोनि सुबुंखौ हाग्रानि मैदेरा दिनै फुंनि 7 रिंगासोआवनो बुथारना गालांदों। बे गामिनिनो सासे थागिबिया फोरमायनाय बादिब्ला जेब्ला बिसोरो फुंनि समाव न'निफ्राय ओंखारलांना न' खाथियाव थानाय आइ दैमा सेरनि हाग्राथिं ओंखारलाङो। बे समावनो न' खाथिनि हाग्रायाव थाखुमाना थाफैनाय हाग्रानि मैदेरा बिथांमोनखौ होसोनानै गाग्लोबो। बेनिनो सासे खारस्लाबनो हायैयाव जायगायावनो गाथारनानै गालांजायो। जाथायखौ खौरां मोननानै रुनिकाटा फरेस्ट रेन्जनि रेन्जार जसमिक मुसाहारि बिथाङा जाथाय थिलियाव नुजाहैना सुराद लाहोयो आरो रायजो राजाफोरजों गुवारै सावरायज्लायो। তো মানে এনেকা হৈছে আমি ওইফালে নদীৰ ফালে গৈছিলোঁ নদীৰ ফালে যায় তাৰ পৰা উঠি আহিব লাগছিল উঠি আহাতে একে হাতী আমি দেখা পোৱা নাই হাতীটা একে ওইফালৰ পৰা দৌৰাই আহিছে একদম মোৰ ওচৰতে দৌৰাই আহিছে মই ছাতা চাৰিয়া এক দৌৰ মাৰিছোঁ ওই এইফালে হৈছে না কি হৈছে মই তো দেখাই পোৱা নাই তখন ওই মানুহটা লাষ্ট একজন মানুহ তো নাই বিচাৰাইছিলোঁ আমরা নাই না মাৰিছে নাকি তখন আমি গেছোঁ যায় ঘৰতে ভাত চাত খাই তখন তো লাষ্টত এতে মাৰিছে মানুহ মৰিছে কিমানটা আছিল হাতীটো 6টা আছিল গ্ৰুপ আছিল না তিনটা ডাঙৰ বাচ্চা তিনটা আপুনি কেনেকৈ বাছিলে মই দৌৰাইছোঁ ছাতি চাৰি একদম দৌৰাইছোঁ মই মানুহ মাৰিছে আৰু বেলেগ সম্পত্তি কিবা নষ্ট কৰি গৈছে নেকি বেলেগ ঘৰ চহৰ ভাঙাই গৈছে নেকি এতিয়া ভাঙা নাই ছাৰ এইটো ময়ো আজি ৰাতিপুৱাহে শুনিলোঁ ঘটনাখিনি ইয়াৰ বাসিন্দা আমাৰ ইয়াৰে মানুহ ইয়াৰে গাঁৱৰ আমাৰ চিনাকি আছে এওঁলোকে মোক ৰাতিপুৱাই জনাল যে 7:30টা বজাত যে বনৰীয়া হাতী ইয়ালৈ আহি গৰু বান্ধিব যোৱা সময়ত এই এটা মানুহ খেদি মাৰা বুলি এওঁলোকে খবৰ দিয়াৰ বাবে মই আহি পালোঁ জাগাত আহি মই দেখা পালোঁ হয় সঁচাকৈ নামটো মলয় সূত্ৰধৰ বুলি সেই মানুহজন যি ভিক্টিম যি মানুহজন মৰিল আজি হাতীৰ মাৰিল এওঁৰ নামটো হ'ল মলয় সূত্ৰধৰ 2 নং আই পোৱালিত দেউচি বিচি ডিচি আণ্ডাৰত সেইখিনি ঘটনা আজি ৰাতিপুৱা মানে দুখ লাগিব জনক হৈ গ'ল সেইখিনি ঘটনা হৈ গ'ল স্যার এখানে অঞ্চলত প্রায় এনেকা উপদ্রব হাতী চলাই আছে কি ব্যৱস্থা হয় এইটো মই আগৰ পৰাই খবৰ পাই আছোঁ ইয়াতে এইখিনি এৰিয়া হাতীচাৰ পৰা দেউচিলৈ যিমান এৰিয়া সেইটো এক সময়ত আপোনালোকে চবেই জানে এক সময়ত এইটো মানে ঘন জংঘল আছিলে আৰু সেই ঘন জংঘল সময়ত ইয়াতে হাতী বাস কৰিছিলে আমাৰ ছাৰ্ভে আমাৰ ৰিপৰ্ট পুৰণা ৰিপৰ্টবিলাক হয় যিহেতু হাতী ইয়াতে থাকিছিল এক সময়ত এতিয়া ইয়াতে সব মানুহ বাস কৰিল যিহেতু মানুহ প্ৰয়োজন হিচাপে মানুহবিলাক বাস কৰিল ইয়াৰ ওপৰত মানে এইটো আমি হায়াৰ লেভেলত আৰু ডিচি লেভেলৰ পৰা আমি কেইদিন ধৰে আমি চিন্তা কৰিছোঁ এই কেইদিনমান আগত আমাৰ এডিচি ছাৰে ইয়ালৈ আৰু লগতে ডিঅ'প ছাৰ আহি ইয়াতে বহিছিল আমি এই সূত্ৰধৰ বস্তিৰ এই বাজাৰতে বহি আমি ইয়াতে মানে কিবা এটা সুৰক্ষা ইয়াত কিবা উন্নতিমূলক কাম আৰু ইয়াৰ যে হাতী উপদ্ৰৱ কৰে ইয়াৰ বাবে ইয়াৰ পানীৰ ব্যৱস্থা আৰু হাতীৰ মানে হাতীৰ ডিষ্টাৰ্বেঞ্চ সেইবিলাক আমি সব লৈ আলোচনা এটা কৰা হৈছে তাৰপিছত ইতিমধ্যে আমি এটা ডিছকাশ্যন কৰি আমাৰ এডিচি ডিচি ছাৰে এটা মানে প্লান এটা এটা চিন্তা ধাৰণা কৰিছে ভাল এটা চিন্তা ধাৰণা এওঁ কৰিব বিচাৰে সেইখিনি আমি হাতীচাৰ পৰা দেউচিলৈ সেইখিনি এৰিয়াত 3টামান ঠাইত ধৰক ইয়াতে আই পোৱালি আৰু ফুলবাৰী আৰু কিবা বৰদাঙি দেৱাদাঙি সেইখিনি এলেকাত মানে এটা মানে কলনি হিচাপে ক্লাষ্টাৰ বুলি কয় এইটো বেলেগ দেশত আছে আমাৰ ইয়াতে মানে নতুন মানে প্ৰস্তাৱ কৰিছে আমাৰ ডিচি ছাৰে যাৰ মানে তামোল গছ ভাঙিছে এটা কিটি বা কটি হৈছে এইবোৰ আমি এপ্লিকেশ্যন দ্বাৰা আমি ডিচিৰ থ্ৰু দি ডিচি ফাণ্ডৰ পৰা দিয়া হয় কিন্তু এইটো আমি ছাৰ্ভে কৰি দিয়া হয় চব কি মানে কটি হৈছে কটি পূৰণৰ কাৰণে সেইটো এপ্লাই কৰিব লাগে গাঁৱৰ মানুহে বা আজি মানুহ মৰিছে সেইটো কাৰণে কিবা এটা চৰকাৰী তৰফৰ পৰা কিবা এটা দিয়া হ'ব আপোনালোকে এপ্লাই কৰক আজি আমি আহিলোঁ
ফটো যে মানে যি লাগে এই বিড অফিচাৰ আছে আমাৰ দেউচিৰ এঙৰ দ্বাৰা এপ্লাইটো কৰক যে আমি ওপৰলৈ পঠাই দি এইটো দিয়াৰ ব্যৱস্থাটো কৰি দিম।